OPS. We want OPS. 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 We want justice. 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 We want OPS. 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 We want OPS. 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 We want justice. गसाइगाव फरायसालिमायाव बिबुंगोराफोरनि बोराय पेन्सन मासिनि थाखाय धरना अल आसाम NPS इमप्लयिज एसोसिएशननि बानजायनायाव दिनै गोदान पेन्सन मासि मोननांगौनि दाबिजों गसाइगाव फरायसालिमानि बिबुंगोराफोरा दिनै 7 घन्टानि धरना हाबाफारि लादों। दुलाराय आसामनि गुबुन जायगाफोराव बे हाबाफारिखौ लानायजों लोगोसे एकता आरो NPS एसोसिएशनआ दिनै गसाइगाव फरायसालिमायावबो बानजायदों बे हाबाफारिखौ 9 रिंगानिफ्राय 4 रिंगासिम थागोन बे धरनाया। We want justice. 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 We want justice. 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 We want justice. Justice. All Assam College Teacher Association NPS যিবিলাক আছে এই NPS স্কিমবিলাকক অল পেনশন স্কিমলৈ পৰিৱৰ্তন কৰাৰ কাৰণে আজি অল অসমত চেন্ট্ৰেল কমিটিৰ পৰা ষ্টেট কমিটি আৰু প্ৰত্যেকখন কলেজৰ ইউনিক কমিটিয়ে এখন মাছ ষ্ট্ৰাইক কৰিছে যেন আমাৰ যিটো ডিমাণ্ড এই ডিমাণ্ডক যেন গভৰ্ণমেণ্টে মানি লয়। এইটোৰ কাৰণে আমি আজি 7 ঘণ্টীয়া মাছ ষ্ট্ৰাইক কৰিছোঁ। আপোনালোকৰ দাবী যদি চৰকাৰে মানি নলয় দুৰ্গীতজনে আপোনালোকে কি ব্যৱস্থা ল'ব? আৰু যদি চৰকাৰে এইখিনি যদি মানি নলয় আমি ভৱিষ্যতলৈ ঠিক তেনেকুৱাই মাছ ষ্ট্ৰাইকৰ পৰা আদি কৰি পেন ডাউন এইখিনি কৰি যাম। আমি আশা কৰিছোঁ চৰকাৰে মানি ল'ব, যিহেতু অল ইণ্ডিয়াৰ ভিতৰত অলৰেডি 3খনমান ষ্টেটে অলৰেডি এই স্কিমৰ অল পেঞ্চন স্কিমলৈ নিউ পেঞ্চনৰ স্কিমৰ পৰা অল পেঞ্চন স্কিমলৈ অলৰেডি প্ৰৱৰ্তন কৰিছে। আমি আশা কৰিছোঁ আমাৰ গভৰ্ণমেণ্টক এইখিনি আমাৰ ন্যায্য দাবী মানি ল'ব বুলি আমি আশা কৰিছোঁ। 7 ঘণ্টা সময়ৰ কাৰণে আমি এই মাছ ষ্ট্ৰাইকটো কৰাইছে। আজি কোনো ডিপাৰ্টমেণ্টত আমাৰ ক্লাছ লোৱা হোৱা নাই আৰু আমি নকৰোঁ। নাই ক্লাছ কমপ্লিটলি কোনো টিচাৰে ক্লাছ কৰা নাই আজি।